কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু প্ৰথমতে আজি মানে গণ্ডগোল হৈছে আৰু কথাটো কওঁতে আৰু আমি দুটা আজি আহি আছোঁ মন্দিৰত মা আৰু খুৰাহঁতৰ বাবু গৈছে আগত মানে আজি থকি এখন কি বুলি কয় নৈবদ নেকি সেই লৈ আমি থকি বুলিয়ে কওঁ আৰু লৈ গৈ আছোঁ আমি মানে সদায় আহি থাকোঁ সদায় নহয় দিয়কচোন মানে বেছিভাগে এইটো মন্দিৰতে আহোঁ আৰু মোৰ চেনেলত বেছি ভিডিঅ' আছে কিজানি মন্দিৰটোৰ পৰাই আৰু শাওণ মাহ যিহেতু শাওণ মাহৰ সোমবাৰটো শেষ হ'ল শাওণ মাহৰ আৰু এইডাল ফুল কি ধুনীয়াকৈ এইটো মাজাৰটো মই দেখুৱাম বাৰু আৰু ফুলডাল চাওকচোন কি মজাকৈ ফুলি আছে কি বা ফুল অঁ বঢ়িয়া লাগে তাৰপাছত এইটো হ'ল মাজাৰ আৰু মাজাৰটোৰ পিছতে আছে মন্দিৰটো আমাৰ যিহেতু মানে কি বুলি কয় ওচৰতে আমাৰ মুছলিম মানুহখিনিও আছে আৰু আমিও আছোঁ পূৰা মিল আৰু আমাৰ মাজত সেনেকুৱা একো হেৰি নাই আৰু মানে যিমান দেখি থাকোঁ মই এইবোৰ ইমান নাজানো দিয়কচোন ক'ব মানে দেখি থাকোঁ যিহেতু এনেকৈ কাজিয়া চাজিয়া কিন্তু আমাৰ মাজত তেনেকুৱা একো নাই পূৰা একদম কি বুলি কয় শংকৰাজানৰ দেশ নে কি মিল সেনেকুৱা আৰু পূৰা একদম মানে কিবা বিপদত পৰিলে তেওঁলোকে আমাক সহায় কৰে আমি তেওঁলোকক সেনেকুৱা আৰু তো এইটো মাজাৰ আৰু সেইফালে মন্দিৰ আৰু মন্দিৰৰ পৰিৱেশটো দেখুৱাম বহুত দিনৰ পাছত আহিছোঁ এইবাৰ শাওণ মাহত মানে সোমবাৰে অহা নহ'লে ন এইবাৰ শিৱ মন্দিৰত গ'লোঁ শিৱ মন্দিৰৰ ভিডিঅ'টো চালে নিশ্চয় যিহে মোৰ খেদা কোনটো মই গণেশৰ ব্লগ বনাই আহি আছে আৰু তোক চিনি পাওঁ মই মানে ৰাস্তাটো পাই গ'লোঁ আৰু কোনোবাই সুধিলোঁ মোক কাৰ তাৰপাছত এয়া দেখোন পিয়াক চিয়াক ৰুচি আৰু ইফালে সিদিনা মাছ মাৰিব আছিল নহয় ইয়াতে পূৰা আৰু মাহঁতে আগত গৈছে পিছত আৰু আহি আছে মানুহবোৰ আমি আগতে আহিলোঁ আৰু বীৰাংগনাকেইটাক কৈছিলোঁ কিন্তু সিহঁতে মানে নিজৰ কামত আজিকালি চব ব্যস্ত আমি দুটাই আজিকালি সেই হৈ গ'লোঁ তো ভিডিঅ'টো চাই থাকিব আৰু দেখুৱাম আজি মন্দিৰটো বহুত দিনৰ মূৰত জংঘল হৈছে অকণমান এইকেইটা ৰাস্তা চাস্তা মন্দিৰ আৰু কৃষ্ণচূড়াডাল চাওকচোন কি ধুনীয়া মানে কৃষ্ণচূড়া থাকিলে কিবা এটা ভাল লাগে ন কৃষ্ণচূড়া কি বা প্ৰেমৰ প্ৰতীক নেকি বহুত বেছি এনেকৈ শুনি থাকোঁ দেখোন নহয় নেকি নাজানো দিয়কচোন মই মানে এনেহে কৈছোঁ আৰু পাই গ'লোঁ মন্দিৰৰ ফিল্ডখনো অকণমান মানে বহুত জংঘল হৈ আছে অকণমান নহয় আহি এইবোৰ চব চাফ চিকুণ কৰিলোঁ সাৰি পুচি ল'লোঁ আৰু মায়ে এতিয়া মানে শৰাই বঢ়াব গৈছে আৰু সিহঁতে তিনিটাই বহি আছে তিনিটা আৰু বাকী আহিব আৰু আহি আছে লাহে লাহে আৰু মানে বহুত দিন অহা নাছিলোঁ ফেন চেন লগালে মন্দিৰত আৰু ইফালে দেখোন একদম বাগিচাখন ৰ'ব মই বেক কেমেৰা কৰি দেখাই চেগুন গছ এইবোৰ চেগুনৰ বাগান কৰিব চাগে ভালে হ'ব দিয়ক ইয়াতে কেতিয়াবা খানা চানা খাব আহিব পাৰিম এটা পূৰা মোবাইলত ব্যস্ত মন্দিৰত আহি গাইছ গ'ল আৰু বাহিৰতো যিহেতু ইয়াতে শিৱলিংগ আছে ইয়াতেও চাকি দি দিওঁ গাখীৰ চাখীৰ ইয়াতে ঢালোঁ ৰ'ব দেখুৱাই আছোঁ কৰিলোঁ গোটেইবোৰে আৰু আহি আছে মানুহ এটা দুটাকৈ আৰু বৰমাহঁত বাকী আছে আহিব আৰু আমাৰ উৎপাত দুটাও আহি পালে আহিয়ে এতিয়া এই টিলিঙাটো বজায় আৰু ভয়ো কৰে তাই যেতিয়া বাজি যায় আৰু ধুনীয়াকৈ বৰকোলাতে উঠিল আৰু দেখুৱাই থাকিম দিয়কচোন চাই থাকিব আৰু শেষলৈকে আহি পালে যিহেতু এতিয়া প্ৰাৰ্থনা এটা কৰি শৰাইখন ভাঙো আৰু চবে মানে কি ক'ম আৰু কথাত ব্যস্ত জানো বহুত দিন লোক চব পোৱা নাই আৰু ধনে দিগদাৰ কৰি দিছে ক'ত নাই ভূত চাইফালে চাই দিয়াচোন হাই কোৱাচোন মানুহ আহি গ'ল কি এতিয়া ধনক কি হৈছে ভূত আছে বোলে ইফালে তাকে এতিয়া ভূত দেখাব লাগে ক'ৰ পৰা ভূত দেখাওঁ সেইটো ভূত কোনটো ভূত ভূত
আমি এতিয়া মন্দিৰটো এনেকৈ খাই বৈ চাফ চিকুণ কৰি আহিলোঁ মানে মন্দিৰৰ বাউণ্ডেৰী বাহিৰ হোৱাই নাই বাকীকেইটা গ'ল আগত চিম্পিহঁতে তাতে ৰখি আছে চাগে ৰাস্তাত আমি এতিয়া যাওঁ আৰু ঘৰত আজিৰ ভিডিঅ'টো এয়ে আছিল আৰু বেলেগনো কি দেখুৱাম এইখিনি বহুত ধুনীয়া সেউজীয়া আৰু পূৰা আৰু খুৰীমাই এইবোৰ কি কৰি আছে চাওকচোন গ'লোঁ মাহঁতক পিছ পেলালোঁ সেইকেইটা আহি আছে মাহঁতে বাকী আৰু দুটামান আগত গ'ল আৰু ধনয় মানে ধুনুই বৰ লগত গ'ল ধন আমাৰ লগত এতিয়া গৈ আছে সি ৰখি আছে তাতে ছায়াত তাক লৈ যাওঁ আৰু তাৰপিছত পেহীৰ ফোন আহিলে আৰু স্কুলত চাহ নিবৰ কাৰণে যাই কিনে চাহ বনাই দিওঁ